আজি দুপৰীয়া খানাটো হৈছে গাহৰি মাংস, কচু, আলু বৰ্তমান বনাই লোৱা হৈছে। এই আপোনালোকে দেখিছে পুৰা হৈ গৈছে। মাংস সিজি আছে আৰু এইফালে ভাতটো ধুনীয়াকৈ বাঢ়ি লোৱা হৈছে, কাৰণ গৰমে গৰমে খাব নোৱাৰি। এয়া ভাত বনাই লৈছোঁ। বন্ধুসকল, দুপৰীয়া আহাৰ মুঠি আৰু বৰ্তমান খাবলৈ লৈছোঁ। এয়া গাহৰি মাংস বৰ্তমান, আৰু এইফালে নেমু আৰু আপোনাৰ ভোট জলকীয়া। যিটো গৰম পৰিছে তথাপিও নাখালেও নোৱাৰো থাকিব, মুখৰ লোভত খাব লগা হৈছে। উপায় নাই, কামৰ জেগাতে বৰ্তমান আমি এতিয়া খাব লৈছোঁ ভাতটো। খাই যাওঁ, আপোনালোকে চাই থাকক, মই বৰ্তমান খাই থাকোঁ। পূৰা গৰম উঠিছে তথাপিও মানে কি ঘাম ওলাই গৈছে, তথাপিও মানে ভোকৰ সময়ত আৰু ভাতটো লাগিবই ন। আপোনালোকৰ ভোক লাগিলেতো আপোনালোকেও ভাত খায়, সেইকাৰণে মোৰ মানে ভোক লাগিছে, ময়ো সেইকাৰণে ভাতটো খাই লওঁ। আৰু পিছৰ কথা মানে ভোকৰ সময়ত ভাতটো খাই লোৱাৰ পিছত আৰু গৰম উঠে, কি হয় সেইটো আৰু নাজানো আৰু। আজি কিন্তু মাংসটো দাদাজনে বহুত আল্টিমেট বনাইছে, সঁচাকৈ খাবলৈ ভাল লাগিছে। অকল বইল হৈছে, কচু আৰু আপোনাৰ নেমু পূৰা দি দিয়া হৈছে, তাত অকল পিঁয়াজ দি দিয়া হৈছে, বৰ্তমান আদা নহৰু চব মিক্স কৰি দি দিয়া হৈছে, কিন্তু তেল মৰা নাই। সঁচাকৈ বহুত আল্টিমেট হৈছে খাবলৈ আজি। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।